সকলোকে নমস্কাৰ জনাইছোঁ মই এটা মিনি ব্লগৰ পৰা। এয়া কালি সন্ধিয়াৰ ভাগত বেটিয়ে ক'লে মা ফ্ৰেঞ্চ ফ্ৰাই খাব মন গৈছে। মই কৈছোঁ মইতো বনাব নাজানো। মা ময়ে বনাম বুলি ইউটিউবত চাই থাকে ন এইবোৰ। কেতিয়ানো আহি আলু কাটিলে মই গমেই নাপাওঁ। আলু কাটি আলু বইলো কৰিলে, বইল কৰাৰ পাছত আকৌ কাপোৰে টুকি আছে। এয়া দেখিছেনে আলু সিজিছে নাই আকৌ চেক কৰি চাইছে। ইমান ফূৰ্তি পাইছে তাই। এনেকৈ তাইক অকলে গেছৰ ওচৰত এৰি দিবলৈও ভয় লাগে, যিহেতু তাই সৰু হৈ আছে। তাই আকৌ মোক ওচৰত থাকিব নিদিয়ে নহয়। মই আকৌ মাজে মাজে আহি চেক কৰি থাকোঁ, ভয়ো লাগে ন। পাকঘৰৰ কিন্তু অৱস্থা নাই, গোটেই লেতেৰা কৰি পেলাইছে। মই বোলো উপায় নাই, কৰা এনেকৈহে শিকিব আৰু ন। তাৰপিছত এয়া তেল দি তেলত বোলে ফ্ৰাই কৰিব। তাৰপিছত মোক ক'লে তুমি যোৱা। মই ইটো ৰুমত আছিলোঁ, তেনেকুৱাতে লাইট গ'ল নহয়, দেখিছেনে? লাইট যোৱা দেখি দৌৰি আহিছোঁ। টৰ্চটো কেনেকৈ যোগাৰ কৰি লৈছে, খুব হাঁহি উঠিছে। আৰু তাই কিবা এটা শিকিছেও বা পাৰিছেও। মই খুব হাঁহিছোঁ মানে এইখিনি দেখি। আৰু কালি তাই মোক এনেকুৱা স্পেচিয়েল ডে এটাত ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ দিলে, খুব ভাল লাগিলে। ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছিলোঁৱে বাৰু। তাৰপিছত তাই মোক তুমি যোৱা কৰাৰ কাৰণে মই গুচি গ'লোঁ। খুব ধুনীয়াকৈ মেয়নিজ চচৰ লগত একদম সজাই আনিছে। চাহকাপ ময়ে বনাই ল'লোঁ, খাবলৈ কিন্তু বৰ সোৱাদ আছিল দেই। খুব ভাল লাগিলে কালি, মনটো খুব ফূৰ্তি লাগিলে মোৰ। তাৰপিছত কালি আৰু ভিডিঅ' কৰা নহ'লে। এয়া ৰাতিপুৱা ভাগত আমি দুজনী মা বেটি আছোঁ। একাপ চাউল যদি বনাওঁ আমাৰ শেষেই নহয়। ৰাতিৰ ভাত জানেনে গৰম কৰি লৈছোঁ। তাৰপিছত বিলাহী আৰু পিঁয়াজ জলকীয়া দি এনেকৈ ভাজি খাই কোনে কোনে ভাল পায় জনাবচোন। মই হ'লে খুব ভাল পাওঁ, বেটিও ভাল পায়। দুইজনীয়ে ৰাতিপুৱা তেনেকৈয়ে খালোঁ। ৰুটি নাই বনোৱা আৰু, যিহেতু আকৌ ৰুটি বনালে ভাতখিনি থাকি যাব। তাৰপিছত লাও এটা লাগি আছিলে জানেনে, লাওটো মই ঢুকি নাপাওঁ। ঋষি আহিছিলে প্ৰসাদ দিবলৈ। তাৰপিছত মই বোলো তই আহিছোঁ যেতিয়া লাওটো কাটি থৈ যা, কাৰণ সি ওখ ঢুকি পায়। ঢুকি নোপোৱাৰ ফলত দেখিছিলে লাওটো অলপ বুঢ়াই হৈ গৈছে। তাক জোকাই আছিলোঁ আকৌ, ইঞ্জিনিয়াৰ পঢ়িছ কেলৈ নোৱাৰিবি, তই পাৰিবি। পাৰেই বাৰু ল'ৰা মানুহ। দেখিছেনে লাওটো কিমান ডাঙৰ। তাৰপিছত মই বোলো ইমান গধুৰ, ৰস 2 কাপমান বোলো এনেকৈ হাতেৰে মাৰি চাওঁ, কিজানিবা মোৰ 2 কেজিমান কমেই। দেখিছেনে মোৰ ফটোমিবিলাক। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই। এয়া দেখিছে। আজিলৈ আহিছোঁ দেই।